Hello guys, কি খবৰ? স্বাগতম জনাইছো আপোনালোকক মোৰ নতুন ভিডিঅ'লৈ আৰু এটা পুৰা একদম ফুল তৈয়াৰী হৈ গৈছো ৰেচিপি এটা বনাবলৈ গাহৰি লগত আলু বিলাহী আৰু মটৰ দি বনাম আজি গাহৰি এই গোটেই লৈছো পুৰা সচত আছে ইয়া আৰু এফালে ভাইটি ভন্টি গোটেই গিটা আছে হেল্পাৰ আজি দুইজন মোৰ হেল্পাৰ এই পুৰা একদম এই বনাম এতিয়া পিয়াজ এইফালে বুৰ মটৰ আলু বিলাহী গোটেই গিটা আছে খুব ধুনীয়াকৈ বনাম আপোনালোকে চাই থাকিব পিয়াজ দি দিছো এই খৰি নুখুৱাবি আৰু জুইটো ফুকি দে চুঙাৰ লগত সেফালে এয়া পুৰা পিয়াজ একদম সিজাই আছো লাহে লাহে 1 জানুৱাৰী কেনেকুৱা হেপী নিউ ইয়াৰ কৈ দে হেপী নিউ ইয়াৰ গাইস ভিডিঅ' লাইক কৰি দিব আৰু কমেন্ট শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব আৰু চাও কি বেলে এইটো লগাই দে জুই জ্বলা জুই নজ্বলিলে একদম খানা ভাল নহ'ব কিন্তু দেই খুব ধুনীয়াকৈ মছলাটো দি দিয়া এই এফালে আমাৰ মছলা ভণ্টিয়ে খুন্দিছিলে মছলা ইয়াত একো নাই জলকীয়া দি দে জলকীয়া আদা নহৰু একদম ৰঙা এইকেইটাই আছে ৱাও ইয়াক আজি ধুনীয়াকৈ বনাম নাই কি এইটো হিলা বলে নেকি একদম চুচি মুচি দে গোটেইকেইটা চুচি মুচি দে এনেকৈ গাইজ পুৰা হিলাই আছো একদম খুব ধুনীয়াকৈ 1 জানুৱাৰী আজি একদম খুব ধুনীয়াকৈ ঘৰতে খানা খাই আছো ঘৰতে কি খাই আছো পিকনিক খানা গাহৰি কেজি আনিছো 10 গাহৰি আছে আমাৰ 2 কেজি তাৰ খুব ধুনীয়াকৈ সিজাই ল'ব গাইছ এনেকুৱাকৈ আৰু অকমান আছে হৈ গ'ল থৈ দে সেইটো পানী লগত দি দিম খুব ধুনীয়াকৈ সিজাই জুইটো কি হৈছে ৱাও বাহৰ খৰি এটা লাগিব দেই লৈ আনজা বাহৰ খৰি মান ডাঙৰ দিছো আৰু কি পাতলাকে লাগিব পাতলা এটা লাগিব এইটো নিদিবি সেইটো নাথাকো কিয় পাতলা বাহৰ খৰি এটা লাগিব নাই আৰু এয়া গাইছ মাংস আৰু আলু মাংস আৰু আলু মই লগতে দি দিম কাৰণ আলুটো অলপ সিজিব লাগিব খুব ধুনীয়াকৈ দে ইয়াত দে নিমখ দে নিমখ আজি পুৰা ভণ্টি হেল্পাৰ হৈ আছে মোৰ নিমখ দি দে হালধি দে এই আৰু দে নিমখ একো হোৱা নাই দে আৰু দে কুকুৰটো খেত হৈ গ'ল হালধি দে গাইজ প্ৰথমতে মাংস চাংস এনেকৈ দি দিলোঁ দি দিয়াৰ পিছত এতিয়া মই প্ৰথমতে জুইটো অলপ জ্বলাই লওঁ ইয়াতে বন্ধুসকল হালধি নিমখ গোটেইকেইটা দিয়া হৈ গ'ল অলৰেডি আৰু এইকেইটা খুব ধুনীয়াকৈ বনাই আছোঁ এইটো ভণ্টিক দি দিছোঁ চুঙাটো শুকাই থাক লাহে লাহে যাতে ইয়াৰ ধোঁৱাটো উৰি ইয়াত আহি নালাগেহি ঠিক আছে ইয়া হো অ'কে অল ৰাইট চাই থাকক আপোনালোকে গাইজ আৰু গাইছ আপোনালোকে পিকনিক খাব গৈছে নাই খানা নিউ ইয়াৰ বুলি কি একদম আজি জানুৱাৰী 1 তাৰিখে পূৰা ভিডিঅ'টো বনাই আছোঁ আৰু আপলোড দিম 2 তাৰিখ বা 3 তাৰিখে আপলোড দি দিম পূৰা এডিট কৰি মেলি খুব ধুনীয়াকৈ বনাই আছোঁ আৰু লগৰবিলাক খুব ধামাকা পাৰ্টিত গৈ আছে আৰু 35 জনক খুব ধুনীয়া পিকনিক এটা খালোঁ এইফালে মামা ঘৰত আৰু এইফালে মানে কি হ'ল ব্লগিং ষ্টাৰ্ট কৰা নহ'লগৈ বহুত ৰাতি হৈ গ'ল সেইকাৰণে ব্লগিং একো ষ্টাৰ্ট নকৰিলোঁ আজি মানে ঘৰতে মানে মাংস অলপ আনিছিলোঁ মাংস অলপ আনি মানে কি হ'ল খুব ধুনীয়াকৈ বনাই আছোঁ এতিয়া দেউতা আহিছে ভণ্টি ভাইটি মা গোটেইকেইটা আছে আৰু এতিয়া খুব ধুনীয়াকৈ বনাই মেলি গোটেইকেইটা ইয়াতে বহি মেলি খাম আজি বাহিৰত বনাইছোঁ একদম খানা মানে পূৰা মাংস খায়ে আছোঁ এইকেইদিন আৰু লোকেল মুৰ্গী গাহৰি খাচী গোটেইকেইটা অলৰেডি চলি আছে আৰু এইফালে ব্ৰইলাৰো চলি আছে পূৰা এনজয় হেপী নিউ ইয়াৰ গোটেইকেইটা একদম কি ক'ম আৰু চবকে হেপী নিউ ইয়াৰ শুভেচ্ছা দিলোঁ নতুন বছৰ শুভেচ্ছা থাকিল গাইছ নতুন বছৰ আহি গ'ল কি ক'ম আৰু জলদি 500 কৰি দিয়ক ছাবস্ক্ৰাইব খুব ধুনীয়াকৈ এনেকৈ 300 400 এনেকৈ কৰি দিওঁ একদম খুব ধুনীয়াকৈ ফুল ছাপোৰ্ট কৰি যাব আৰু কমেণ্ট খুব ধুনীয়া কৰি যাব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো অল কৰি ল'ব দেই প্ৰেছ মানে টিপি অল কৰি ল'ব যাতে ভিডিঅ' দিয়াৰ আগত মানে ভিডিঅ' দিলে মানে কি হ'ল নটিফিকেশ্যন যায় আপোনালোকে খুব ধুনীয়াকৈ চাবলৈ পায় এনজয় কৰিবলৈ পায় আৰু মই এতিয়া খুব ধুনীয়াকৈ বনাই আছোঁ বাহিৰতে
এইফালে বিলাহীকে দেখুৱাম বিলাহী আছে বিলাহী কাটি থৈ দিছোঁ 3টা বিলাহী দি দিম লাষ্টত এইফালে মটৰ আছে খুব ধুনীয়াকৈ বনাম এতিয়া চাই আৰু বন্ধুসকল কি ক'ম আৰু ঢাকি দিছিলোঁতো মাংসটো ঢাকি দিয়াৰ পিছত এনেকৈ পূৰা খুব ধুনীয়াকৈ হিলাই আছোঁ মাজে মাজে কি হ'ল এনেকৈ হিলাই দিব লাগিব কাৰণ কেৰাহীত লাগি নাযাওক যাতে কেৰাহীত লাগি গ'লে আৰু খাই সোৱাদ নালাগিব খুব ধুনীয়াকৈ প্ৰথমতে মাংসটো ফুটাই ল'ম ফুটাই লোৱাৰ পিছত মটৰটো দি দিম মটৰ দিয়া গাহৰি কেনেকুৱা লাগে আজি খাই চাওঁ প্ৰথমতে বাঁহ গজালি মানে কি এই খৰিচা বাঁহ টেঙা দি বনাম বুলি ভাবিছিলোঁ কিন্তু মায়ে বনাব নিদিলে এতিয়া পূৰা গাহৰিয়ে দি আলু বিলাহী মটৰ দি বনাই আছোঁ একদম ফুল মজাকৈ বাহিৰত অকলে বহি কোনো নাই অকলে গাইছ এয়া ঢাকনটো গুচাই দিলোঁ খুব ধুনীয়া সিজি গৈছে আৰু ইয়াতে মই এতিয়া দি দিম মটৰ এইয়া মটৰ দেখিছেনে মটৰ দি দিম ইয়াতে মটৰটো দি দিলোঁ এতিয়া দিয়াৰ পিছত ইয়াক মই খুব ধুনীয়াকৈ লৰাই দিম এনেকুৱাকৈ ঠিক আছে কিস্তিকৈ সিজাই থাকিম আপোনালোকে এনেকৈ কি হ'ল মটৰটো আগত দিও ক'লেও পাৰিব আগত দি খুব ধুনীয়াকৈ বনাই খাব পাৰিব নিজৰ ইচ্ছামতে আৰু মই অলপ মানে কি হ'ল মাংস খুব ধুনীয়াকৈ সিজাই লৈ মেলি কি হ'ল মটৰটো দি দিছোঁ কেঁচা মটৰ লৈ আহিছিলে বজাৰৰ পৰা ইয়াক অলপ টাইম সিজাই মেলিহে বিলাহীটো দিম আলুৰ লগত বিলাহী দি দিলে মানে কি হ'ল আলুটো নিসিজেগৈ সেইকাৰণে মানে কি হ'ল আলুটো প্ৰথমতে সিজাই লৈ তাৰপিছতে বিলাহী দিম এই আলু সিজি গৈছে অলৰেডি মাই গড গাইজ দেখিছেনে কেনেকুৱা হৈ গৈছে একদম পূৰা তেল ওলাই গৈছে গাহৰিৰ পৰা তেলৰ লগত পূৰা সিজি গৈছে এতিয়া মই দি দিম বিলাহী বিলাহী দি দিলোঁ এতিয়া ইয়াক খুব ধুনীয়াকৈ লৰাম এনেকৈ বিলাহীয়ে গাহৰিয়ে গোটেইকেইটা মিক্স হৈ গ'ল গাইজ বিলাহীটো গাইজ আপোনালোকে আগত দি ক'লেও পাৰে পিছত দি ক'লেও পাৰে আৰু ইয়াত যদি তেজপাত যদি দুটামান দি দিয়া যায় ন গাইজ চাহপাত বুলিহে ওলাইছে এই তেজপাত খুব ধুনীয়া লাগিব যেতিয়া আমি প্ৰথম ষ্টাৰ্টিঙতে তেল দিয়া সময়ত যদি আমি ইয়াত যদি তেজপাত দুটামান দি দিওঁ খুব ধুনীয়া লাগিলেহেঁতেন কিন্তু তেজপাত এতিয়া আনি থোৱা নাই সেইকাৰণে মানে কি হ'ল এতিয়া বনাইছোঁ আৰু এনেকৈ আৰু ইয়াত একো মছলা চছলা দিয়া নাই একো ইয়াত মছলা নাই বিনা মছলাত আজিকালি খানা মানে কি হ'ল বন্ধুসকল বিনা মছলাত খাব লাগে গেছৰ পৰা বাচি থাকিব গাহৰিৰ পৰা তেল এনেকুৱা ওলাইছে নহয় গাইছ আল্টিমেট লাগিছে কৈছোঁ নহয় এতিয়া বিলাহী দি দিছোঁ বিলাহী দিয়াৰ পিছত ইয়াৰ কালাৰ কেনেকুৱা উঠেগৈ আপোনালোক দেখুৱাই থাকিম আৰু এইফালে আমাৰ আছে ইয়াৰ কুকুৰ এটা ইয়াৰ নাম দিয়া নাই আৰু এইফালে এটা আছে আৰু সেইফালে এটা শুই আছে এটা কুকুৰৰ নাম জেক দিছোঁ গোটেইকেইটাই জেক বুলি মাতিলে গোটেইকেইটাই দৌৰি আহে আল্টিমেট আপোনালোক চাই থাকক এনজয় কৰি একদম খুব ধুনীয়াকৈ বনাইছোঁ অকলে আছোঁ বাহিৰৰ কোনো নাই সব নিজৰ কামত ব্যস্ত এইফালে ময়ো নিজৰ কামত ব্যস্ত আছোঁ অলৰেডি চাই থাকক গাইছ এয়া পূৰা একদম ঢাকন চাকন গুচাই মেলি চালোঁ এতিয়া বিলাহী দিয়াৰ পিছত ইয়াৰ কালাৰ এনেকুৱা হৈ উঠিছেগৈ ইয়াত মানে কি হ'ল পানী দিম এতিয়া পানী ইমান নিদিওঁ একদম অকণমান জিবজিবীয়া কৰিম আৰু ইয়াত খুব ধুনীয়াকৈ বিলাহী সিজি গৈছে আলু সিজি গৈছে মাংস সিজি গৈছে মটৰ সিজি গৈছে অল ৰাইট গাইছ খাব আৰু আজি মই বৰ্তমান এতিয়া পানীটো আনি লওঁ ইয়াত পানী আনি দি আছোঁ অল ৰাইট গাইছ আহি গ'লোঁ আৰু ভিডিঅ'ৰ মানে কি হ'ল গাইছ এতিয়া এই ধোঁৱা যিটো ওলাইছে ন সেইকাৰণে মানে অলপ এনেকুৱা দেখি পাইছে ঘোলা আৰু ইয়াত দি দিম একদম পানী দি দিছোঁ এতিয়া একদম জোল চাই দিম মানুহ চাই দিম খুব ধুনীয়াকৈ পানী দি দিছোঁ ইয়াতে এতিয়া অলপ টাইম ইয়াক সিজাম অলপ টাইম নহয় আধা ঘণ্টা সিজাম আধা ঘণ্টা সিজোৱাৰ পিছত ইয়াৰ কালাৰ কেনেকুৱা হয় ইয়াৰ মোচন কেনেকৈ হয়গৈ ইয়াৰ মাংসৰ মোচনটো কেনেকৈ হয়গৈ দেখা যাব পানী আৰু অলপমান দি দিওঁ অ'কে আপোনালোকৰ হিচাপত পানী দিব পাৰে একদম খুব ধুনীয়াকৈ মোৰ হিচাপ ইমানটো আৰু আমাৰ ঘৰত কি হ'ল গাইছ অলপমান জোল লাগে আমাৰ ঘৰত আৰু সেইকাৰণে মানে কি হ'ল অলপ জোলটো আমি বনাওঁৱেই আমাক চবকে অলপ জোল লাগেই অ'কে অল ৰাইট চাই থাকক এতিয়া চাটনি বনাব গৈছোঁ চাটনি মানে কি চালাড গাজৰ বিলাহী পিঁয়াজ জলকীয়া আদা চাই থাকক গাইছ এইয়া মাংস একদম ঢাকন গুচাই দিছোঁ 20 পৰা 25 মিনিটলৈকে পূৰা খুব ঢাকি পূৰা খুব সিজালোঁ একদম পূৰা মস্তি বনিছে গ্ৰেভি একদম ধোঁৱাৰ লগত মানে কি হ'ল ভালকৈ দেখি পোৱা নাই আপোনালোকে বেয়া নাপাব ইয়াৰ মানে কেনেকুৱা প্ৰচেছ বনাইছে সেইবিলাকতো কৈ আছোঁ পূৰা খুব ধুনীয়াকৈ ইয়াৰ নিমখ চিমখ পূৰা টেষ্ট গবৰকৈ লাগিছে চাগে খুব ধুনীয়াকৈ এনেকৈ এবাৰ বনাই চাবচোন মটৰৰ লগত কেনেকুৱা লাগে এইকেইটা মানে কণ্টিনিউ মানে গাহৰি খাই থকা আহিছে আৰু লগ পাইছোঁ একদম শেষত আৰু এইফালে চালাড বনাবলৈ গাজৰ কাটি আছোঁ এয়া পূৰা খুব ধুনীয়াকৈ গাজৰ কাটিছোঁ বিলাহী ইফালে আছে পূৰা খুব ধুনীয়াকৈ
বনাই আছোঁ আৰু চাই থাকিব লাষ্টত লগ পাইছোঁ খোৱা সময়ত টেষ্টটো কৈ আছোঁ কেনেকুৱা শেষত গাইজ চব্জি হৈ গ'ল হৈ যোৱাৰ পিছত খানাৰ কালাৰটো চাওক কেনেকুৱা আল্টিমেট লাগিছে একদম খুব ধুনীয়া এই চাওক অলপ লাৰি দিছোঁ এই পৰি আৰু মোৰ 2024 চনৰ প্ৰথমটো ব্লগ এয়া মোৰ প্ৰথমটো ব্লগ আৰু খুব ধুনীয়া মৰম দি যাব আৰু ইয়াৰ টেষ্টটো এতিয়া কৈ আছোঁ কেইপিচমান খাই আৰু গাইজ এতিয়া মই এই পিচ লৈ লৈছোঁ পূৰা খুব ধুনীয়াকৈ খাই দিছোঁ আৰু ইয়াৰ তেলটো খাই দিছোঁ একদম তেলৰ পূৰা বগা বগা ওলাই গৈছে ভাই খুব আল্টিমেট লাগিছিল কৈছোঁ নহয় সেইটো সময়ত মাংস খাই আৰু দেউতা ওচৰতে বহি আছিলে মানে সেইকাৰণে মানে মই কথাবিলাক কোৱা নাছিলোঁ এতিয়া মানে ভইচ ৰেকৰ্ডত কৈ আছোঁ খুব ধুনীয়াকৈ আৰু ভিতৰলৈ আহি গ'লোঁ মই এতিয়া আল্টিমেট লাগিছে খাই কৈছোঁ ন অ' মাই গড আঙুলি চাঙুলি চেলেকি লৈছিলোঁ মই সেইটো সময়ত আৰু আল্টিমেট লাগিছে আৰু আজি ভিডিঅ'টো এতিয়া সমাপ্ত কৰিব খুজিছোঁ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ত' বাই বাই